হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ নিশ্চয় সকলো ভালেই আছা। মই একদম বঢ়িয়া জাকাছ। আৰু আজি আহি গৈছোঁ মই অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান, গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত আহি গৈছোঁ। আপোনালোকক দেখুৱাম, ফুল ভিডিঅ' আপোনালোকে পাব। এয়া হৈছে মেইন প্ৰৱেশ দ্বাৰ। আপোনালোকে ইফালে গাড়ী পাৰ্কিং কৰিব পাৰিব, ইফালে গাড়ী পাৰ্কিং কৰিব পাৰিব, ঠিক আছে। মই আগত গৈ কি আছে এক্সপ্ল'ৰ কৰি আপোনালোকক দেখুৱাবৰ কাৰণে যিমান পাৰোঁ মানে যত্ন কৰিম। এয়া আপোনালোকে চাওক, মোৰ পিছফালে ইফালে আপোনালোকে গাড়ী পাৰ্কিং কৰিব, ইফালে আপোনালোকে গাড়ী পাৰ্কিং কৰিব। গৈ আছোঁ, চাওঁ বাৰু টিকেট চিকেট কাটি কি হয় A to Z দেখুৱাম। যেতিয়া মানে স্কুলত পঢ়ি আছিলোঁ সেই সময়ত এবাৰ নহয় দুবাৰ আহিছিলোঁ চিৰিয়াখানাত, তাৰপিছত আৰু এবাৰ আহিছিলোঁ, কিন্তু ভিডিঅ' কৰিবৰ কাৰণে কেতিয়াও অহা নাই। এইবাৰ আমাৰ ব্লগ যিহেতু চেনেল আছে, ভাবিছোঁ ব্লগত এইটো স্মৃতি হিচাপে ৰাখিম ন। জিমছ ভাই আগতে আহিছে নে নাই? তুমি আগতে অহা নাই? এইবাৰ ফাৰ্ষ্ট টাইম। কেনেকুৱা লাগি আছে ফিলিং? ফিলিংটো অলপ বেটাৰ লাগিছে। ঠিক আছে, আহক আজি চাওঁ আৰু কি আছে ভিতৰত। বৰ্তমান কোনো পিকনিকৰ সময় নহয়, তথাপিও চাওক লোকেল কাৰণটো মানুহে অলপ ফটো চাব বিচাৰে প্ৰাকৃতিৰ মাজত থাকি। জীৱ জন্তুবিলাকক লগত ফটো চাব বিচাৰিছে। আচ্ছা, চাই থাকক, আমি আপোনালোকক দেখুৱাম। এয়া চাওক, যিফালে চাব আপোনালোকে মানুহ কেৱল মানুহ। এয়া চাওক কি আছে এয়া দেখুৱাবৰ কাৰণে টিকেট সংগ্ৰহ কৰিবৰ কাৰণে ইফালে যাব লাগিব। আপোনালোকে টিকেট ল'ব লাগিব, ঠিক আছে। চাওক আমি গৈ আছোঁ, টিকেট ল'ব লাগিব, তাৰপিছত মানে ভিতৰত সোমাম। ভিতৰত গৈ কি একচুৱেলি দেখিবলৈ পাওঁ যত্ন কৰিম। গৈ আছোঁ, ইফালে গৈ টিকেট চিকেট কাটি পিছত আমাক ৱেলকাম দিব। অ'কে, জিমছ ভাই গৈ আছে টিকেট ল'বৰ কাৰণে ইফালে আমাৰ জিমছ ভাই গৈ আছে টিকেট ল'বৰ কাৰণে, ঠিক আছে। চাওক আপোনালোকে অসম ৰাজ্যিক চিৰিয়াখানা। তো আমাৰ টিকেট চিকেট হৈ গ'ল, এতিয়া ৱেলকাম দিব, আদৰণি দিব, ঠিক আছে। আমি এইফালে এতিয়া সোমাম। আমি বৰ্তমান সোমাই গৈছোঁ চিৰিয়াখানাত। আৰু এয়া চাওক, এনেকুৱা ধৰণৰ আপোনালোকে বৰ্ড দেখিবলৈ পাব। মানে ইয়াৰ ভিতৰত একচুৱেলি কি আছে মই থুলমূলকৈ জনাই দি আছোঁ। হলু বান্দৰ, খৰপহু, জিৰাফ, হনুমান বান্দৰ, পকী, দেও ছাগলী, হিপা, বিভিন্ন ধৰণৰ বস্তু আছে, মানে চাবলগীয়া জন্তু আছে। আমি দেখুৱাম, যিমান পাৰোঁ সিমানটোৰ এক্সপ্ল'ৰ কৰিম ব্লগৰ মাধ্যমেৰে। গতিকে আহকচোন যাওঁ। আৰু ইফালে চাওক, বৰ্তমানে এই ইয়াত কি দেখিবলৈ পাইছে, ইয়াত চাওক জুম কৰি দেখুৱাইছোঁ। গৈ আছোঁ এতিয়া ইফালে, তাৰপিছত কৰিম। আৰু আপোনালোকে ইফালে চাওক, যিফালে আপোনালোকে চকু দিব অকল মানুহ দেখিবলৈ পাব। ফ্ৰেণ্ডছ, এতিয়া উঠি আছোঁ ইফালে। ইয়াত কি দেখিবলৈ পাইছোঁ, ইয়াত এটা আছে বান্দৰ ন। চাওঁ বাৰু দেখিব পাৰোঁ নেকি। এয়া চাওক, চাওক, নাজানো অসমীয়াতে জানো, এইটো জিৰাফ কয়। ইংৰাজীত কি হয় আপোনালোকে জনাই দিয়ক বাৰু। এয়া চাওক আপোনালোকে, এয়া চাওক, মোৰ একদম ওচৰত আহিছে, একদম ওচৰত। এয়া চাওক, ইয়াৰ নাম ইংৰাজীত কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত মতামত জনাই দিয়ক, ঠিক আছে। এইটো মই 1 নম্বৰ চোৱা শেষ। এতিয়া মই যাম 2 নম্বৰ জন্তু চাবলৈ যাম, 2 নম্বৰ জন্তু চাবৰ কাৰণে। আৰু যদি আপোনালোক এই চিৰিয়াখানাত আহে তেনেহ'লে এটা কাম কৰিব, প্লিজ ডু নট ফিড দ্য এনিমেলছ। মানে জীৱ জন্তুক আপোনালোকে খোৱা বস্তু দিব নালাগে। যদি আপোনালোকে জীৱ জন্তুক খোৱা বস্তু দিয়ে তেনেহ'লে আপোনাৰ হয়তো বিপদ হ'ব পাৰে। গতিকে এইটো সিহঁতে এটা সুন্দৰ পৰামৰ্শ কৰিছে ন। চাই থাকক, মই নাম্বাৰ 1 এটা জন্তু চালোঁ, এতিয়া ভিতৰত চাই আছোঁ আৰু কি আছে সকলোৱে চাই আছে। কেনেকুৱা লাগিল? ক'ৰ পৰা আহিছা? ধেমাজিৰ পৰা আহিছা। দাদা এজনক লগ পাইছোঁ। কি নাম আপোনাৰ? মোৰ নাম ৰাজু বৰুৱা। আচ্ছা, মানে ফাৰ্ষ্ট টাইম আহিছে নেকি? ফাৰ্ষ্ট টাইম। আচ্ছা। এয়া চাওক আপোনালোকে ময়ূৰ চৰাই। এয়া চাওক, জুম কৰি দেখুৱাইছোঁ ভিতৰত, দেখিছেনে নাই? এয়া চাওক আপোনালোকে চিৰিয়াখানাৰ ভিতৰত আন এটা জন্তু দেখিবলৈ পাইছোঁ। এয়া চাওক, দেখিছেনে নাই আপোনালোকে? এয়া চাওক। এতিয়া আমি ওপৰত উঠি আছোঁ, মানে টাইগাৰ দেখিব লাগে। ভয় নাখাবা, টাইগাৰ আহি আছে নিশ্চয়। আপোনালোকে যে ৰাস্তাত দেখিবলৈ পায়, নিশ্চয় ভয় খাবই লাগিব, কাৰণ টাইগাৰৰ ওচৰত গৈ আছোঁ আমি, হয়নে নাই জিমছ ভাই? টাইগাৰৰ ওচৰত গৈ আছোঁ। এয়া চাওক, টাইগাৰ ইয়াত থাকে, ইয়াত একদম টাইগাৰৰ ওচৰত থাকি আমি দেখুৱাম। এয়া চাওক, ফাইনেলি আহি গৈছোঁ টাইগাৰ। এয়া চাওক, দেখিছেনে নাই? এয়া চাওক, হেল্ল', এয়া চাওক। এইবাৰ বাস্তৱত আহি গৈছোঁ। ভয় নাখাবা, টাইগাৰ আহি আছে। নহয়, টাইগাৰৰ ওচৰত আছোঁ। এয়া চাওক, ৱাও। দেখিছেনে নাই কেনেকুৱা লাগে? দিছ ইজ দ্য টাইগাৰ। নেক্সট জন্তু, মানে আপোনালোকক দেখুৱাই আছোঁ নেক্সট জন্তুটো, হিমালয়া কলা ভালুক। এয়া চাওক, ইয়াত দিয়া আছে
হিমালয়া কলা বালুক অ'কে এই বালুকটো মই আপোনালোকক দেখুৱাম এয়া চাওক মই জুম কৰি দেখুৱাইছোঁ এয়া চাওক অ'কে গৈ আছোঁ এতিয়া ইফালে গৈ আছোঁ গৈ নেক্সট জন্তুটো দেখুৱাই আছোঁ নেক্সট জন্তু আপোনালোকে চাব পাৰে এয়া চাওক এয়া হৈছে হিমালয়া ভালুক ইয়াৰ ইংৰাজী নাম কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিয়ক আপোনালোকক এটা চৰাই দেখুৱাবৰ কাৰণে হিমালয়ান গ্ৰিফন শগুন যিটো বৰ্তমানে বিলুপ্তৰ পথত গৈছে ন এইটো আজিকালি পোৱা নাযায় আগতে আমাৰ ভিলেজ এৰিয়াত চহৰত ভিলেজ এৰিয়াত মানে পথাৰত পোৱা গৈছিল এই চৰাইটো চাওক মই দেখুৱাই আছোঁ এয়া চাওক চালানে নাই এয়া চাওক মই চিৰিয়াখানাৰ ভিতৰত থকা মেইন বস্তুটো দেখুৱাম যিটো দেখিলে নিশ্চয় আপোনাৰো বহুত ভাল লাগিব পাৰে যে কি বস্তু দেখুৱাবলৈ গৈ আছোঁ এয়া চাওক মানে এইটো চাবৰ কাৰণে একচুৱেলি সকলোৱে মানে বাট চাই থাকে ক'ত আছে বাৰু এইটো এয়া চাওক এয়া চাওক ওচৰত গৈ আছোঁ মই চাওক মোৰ আঙুলিৰ চিধা একদম আগত এয়া চাওক আপোনালোকে এয়া চাওক দেখিছেনে নাই মই জুম কৰি দেখুৱাইছোঁ এয়া চাওক আপোনালোকে এই বাঘৰ অৱস্থা চাওক চিৰিয়াখানাৰ ভিতৰত এয়া চাওক খেলি আছে মই জুম কৰি দেখুৱাইছোঁ এয়া চাওক এই মোৰ আঙুলি ফিংগাৰৰ একদম ওপৰত চাওক এয়া চাওক এয়া ৱাও দুটা আছে দুটা দেখিছেনে নাই মই একদম বঢ়িয়াকৈ দেখুৱাই আছোঁ এয়া চাওক ৱাও মজ্জা এয়া চাওক ফাইটিং চলি আছে ৱাও 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 চলো ৰ'বা মই দেখুৱাম আন এটা জন্তু এইটোৰ নাম কি হয় মই নাজানো একচুৱেলি এইটো জানো যে পানীত থাকে এয়া চাওক এয়া দেখিছেনে নাই পানীত থকা কি হয় এয়া চাওক আপোনালোকে তো মই যিমান দূৰ পাৰিলোঁ সিমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইয়াৰ ভিতৰত কি কি থাকে এয়া চাওক ইয়াতো এখন পোষ্টাৰ দিয়া আছে আপোনালোকে জলহস্তী পাব জলহস্তী দেখিলোঁ তাৰপিছত ভালুক ঘোং পকীগৃহ সিংহ টাইগাৰ গড় এইসমূহ আপোনালোকে একচুৱেলি ইয়াত দেখিবলৈ পাব মই দেখিলোঁ ঠিক আছে আৰু এয়া চাওক কেনেকুৱা ক্লিন এনেকুৱা ধৰণৰ ভিতৰত গাড়ী যায় আপোনালোকে গাড়ীৰে ভ্ৰমণ কৰিব পাৰিব অৰ্থাৎ ভিতৰত মানে চলাচল কৰিব পাৰিব যিসকলে একচুৱেলি বৃদ্ধ হয় মানে খোজ কাঢ়িব নোৱাৰাসকলে এইটো গাড়ীৰে যাব আপোনালোকে একদম ওচৰৰ পৰা দেখুৱাই আছোঁ এয়া চাওক ইয়াত এটা এয়া আপোনালোকে চাওক এটা জন্তু আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক আপোনালোকে হৰিণা বিশেষকৈ হৰিণা চাওক বাঘে হৰিণাক বহুত খেদে এয়া চাওক মই দেখুৱাই আছোঁ গৈ আছোঁ একদম ওচৰত গৈ আছোঁ এয়া চাওক হৰিণাই পানী খাই আছে এয়া চাওক এয়া চাইছেনে নাই এই চাওক এয়া চাওক কেনেকুৱা ধৰণৰ পানী খাই আছে বহুত হৰিণা আছে এইফালে চাওক ইফালে আৰু আছে ইয়াত বহুত আছে হৰিণা এয়া হৈছে চিৰিয়াখানাৰ ভিতৰত ভাল লাগে আপোনালোক যদি কেতিয়াবা অহা নাই তেনেহ'লে আহক কাৰণ মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে বা ভিউৱাৰ্ছ আছে হয়তো বহুত অহা নাই এতিয়ালৈকে যিসকল অহা নাই একচুৱেলি এইসকলৰ কাৰণে এই ভিডিঅ'টো চালানে নাই কেনেকুৱা লাগে চোৱা এতিয়া মই দেখুৱাম স্নেক অৰ্থাৎ সাপ এয়া চাওক আপোনালোকে দেখিছেনে নাই গ্লাছৰ ভিতৰত আছে मैंने क्या देख रहा है क्या उधर क्या बोलो क्या देख रहे हो उधर में क्या सांप अच्छा তো চিৰিয়াখানাৰ একদম শেষৰ বস্তুটো দেখুৱাবলৈ লৈছোঁ বস্তু নহয় একচুৱেলি এইটো হৈছে এটা সাপ কিমান ডাঙৰ সাপ এয়া চাওক গ্লাছৰ ভিতৰত এনেদৰে মানে পিঞ্জৰাবদ্ধ কৰি ৰাখিছে নহ'লেতো মানুহক কামুৰি একদম নাই কৰি দিব এয়া চোৱা মই গ্লাছত ৰাখিছোঁ আপোনালোকে যদি আহে নিশ্চয় সাপটো চাই যাব বহুত আছে বহুত বিভিন্ন ধৰণৰ আছে এয়া চোৱা তো মই যিমান দূৰ পাৰিলোঁ চিৰিয়াখানাৰ ভিতৰত জীৱ জন্তু চৰাই এইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ চাই কেনেকুৱা পালে আপোনালোকে যদিও বেয়া পায় আপোনালোকে ফিডবেক দিয়ক কমেণ্ট ছেকশ্যনত মতামত দিয়ক ভাল পালেও আপোনালোকে দিয়ক এয়া হৈছে আমাৰ অসমৰ কাৰণে এখন মানে কি ক'ম মানে চাবলগীয়া জেগা আপোনালোক যদি আহে ইয়াত চৰাই চিৰিকটি জীৱ জন্তু
বাঘৰ পৰা ইত্যাদিলৈকে ইয়াত পাব নিশ্চয় আপোনালোকে দেখিছে যিসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে চাই কেনেকুৱা পাইছে আপোনালোকে মাতো আপোনালোকৰ ফিডবেকটো লাগে আৰু আপোনালোকে যেতিয়া কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি কিবা ফিডবেক দিয়ে মতামত দিয়ে নিশ্চয় আমি বেলেগ এটা ভিডিঅ' বনাবলৈ অলপ উৎসাহ পাওঁ বা প্ৰেৰণা পাওঁ ঠিক আছে এইখিনি কৈ মই ইয়াতেই সামৰণি মাৰিছোঁ